Hello everyone. এটা অন্য ভিডিঅ'ৰ যোৱাটাৰ বুজিমাছ ব্লগ চেনেলৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ যোৰহাট ষ্টেডিয়ামত হৈ থকা আৰ্মিৰ এক্সিবিশ্যন আৰু এক্সিবিশ্যনত কি আছে কি হৈছে কেনেকুৱা ধৰণে প্ৰদৰ্শন কৰিছে সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম অকণমান ভিডিঅ'ৰ কাৰত। আহকচোন ভিডিঅ'টো মাজলৈ লৈ যাওঁ। ভাৰতীয় বীৰ সেনাৰ এয়া অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ এইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ পাই ভালেই লাগিছে আৰু যোৰহাটত যিহেতু প্ৰথম সেইবাবে এই ভিডিঅ'টো সৰুকৈ শ্বেয়াৰ কৰিছোঁ। National power, the Indian Army infuses the country with interest. Inaccessible corners of India have been brought closer to the rest of the nation. To make the country an economic powerhouse, our soldiers developed flawless logistical networks in remote parts of the country.